কঁকালত টঙালি বান্ধিছো ধুনেতি কান্ধত লৈ ওলাইছো জানমণি তোমাকেই বেলি নচুৱাম বুলি ভাবিছো কঁকালত টঙালি বান্ধিছো ধুনেতি কান্ধত লৈ ওলাইছো জানমণি তোমাকেই বেলি নচুৱাম বুলি ভাবিছো পূৰ্ণিমাৰ জোন যেন জানমণি তোমাৰ ধুনীয়া মুখনি পদুমৰ ঠাৰি যেন জানমণি দেহা তোমাৰ লাগি পাগি দেহৰ ভাজে যৌৱন হালে কঁকাল ভাঙে নেচালেও চকু যাব নেচালেও চকু যাব পাততে বহিছো গামোচাতে ফুল বাচিছো জাননি তোমাক এই বেলি দেহ দিনে বুলি ভাবিছো বেলি আহি মূৰৰ ওপৰ পালেহি দিনৰ দিনটো তলকৈ ঘূৰি থাকিবি বাটে ঘাটে গাভৰু ছোৱালী ডেকা ল'ৰাৰ লগত মেল মাৰি ফুৰিবি ৰাতি এপৰত আহি ঘৰ সোমাবিহি আৰু এতিয়া দুপৰলৈকে শুই থাকিবলৈ আহিছ কাৰ ঘৰৰ ডেকা ল'ৰা ইমান দিন দুপৰলৈকে শুই আছে তই চাই আগে যাচোন মই কাম বন কৰি আজৰি হলো হেৰ ইমান পৰলৈকে শুই থাকিলে গাবোৰ নিবিষাই নে তহঁতৰ শুন তই উঠিলি নে ৰ মই গৈছো তেনেকে মানুহ আহে নেকি কৰিব আহিব লাগিছিল তোৰ দৰে ভুৰভুৰা আহিব লাগিছিল নেকি মই যাওঁ ঐ কিবা এটা খাই যা না নাখাওঁ খোৱা পাতিতে বহুত কিবা কিবি খালো যাওঁ দে এইটো যে আৰু এই চান্স এই সময় আয়ো চেনি মাই কলৈ যাও দিলে নহয় ছাগলী টিপ পাই দুকিলে দেউতা নথকা কেইদিন দেখোন গৈ আছ তই চিয়াদি কৰি আছ নে দাইতে চিয়াদি কৰিবলৈ তোক মোৰ পিছত লগাইছে কেনে কথা কৈ চাও নিজৰ মানুহটোৰ ওপৰত আৰু চকু নাৰাখিম দেই ঐ জখুদা নিজৰ কৰি নাথাকিবি দেই মই কিবা তোক কথা দি থৈছো নেকি নাই দিয়া কিন্তু ধৰি লৈছো দেচোন ধৰি থাক মোৰ হানি পৰি গ'ল কি পৰা কথা কলি ঐ নন্দকাই কাকা কাপোৰ পৰাৰ কথা নহয় মানে বতামৰি আছেতো মই আকৌ তহঁত পৰা বুলিহে ভাবিছিলো বুজিলি সকলোৱে বুজিছে তইহে বুজা নাই খা বাপেকে full luck. Tetri, kihe pale aji? Oi, kiba khong uthibo lagile, gor khawle duliai dim bappeke. Ayo. O Nandokai, to ki hol? Ki hoa dekhili no? Nai eko nai, mane ei full tip top mane makeup ot aisa je, he karone khutichu. Kobole jao. Jao. Tur hohurar ghorle. Khul khali jonik sabole. Mor kusia tu korbar kotha udibole ahise. Isa misi kar je muk dekhichilu ratipuwa aji.
কিয় ননকাই এই নকবি বুইছ আজি মোৰ ইজ্জত একদম শেষ কৰি দিলে কোনে কোনে হ'ব আৰু এই চাইকেলখনে এটা কথা নহয় তোক ভাল পোৱাৰ কাৰণে কৈছো ক তোৰ যিটো হে চেহেৰা যি ড্ৰেছ তাৰ লগত কিন্তু এই চাইকেলখন একেবাৰে নিমিলে আৰে নতুন এখন ল'বি আকৌ না কি ক নতুন এখন ল কথাটো মই নভবা নহয় পাৰিলে এখন ভটভটিকে লওঁ নেকি ভটভটি ঐ আমাকো উঠাবি দেই ঐ নহ'ব দেই মোৰ ভটভটিৰ পিছৰ চিট ৰিজাৰ্ভ অনলি ফৰ কঁকাল খামুচিয়া লেডিজ যাদু ঐ লেডিজ নহয় গাৰ্লছে ঐ জোকাও ৰ নাই নাই বেয়া পাব গাভৰু ছোৱালী জোকালে ভালে পায় ঐ বল বেছি দিন যায়
মাতি পঠিয়াম বুলি ভাবিছিলোৱে ইয়াতে আছ যেতিয়া ভালেই হ'ল ঐ কি চাই আছ বস্তুবোৰ ভিতৰলৈ নে মইনা নাম ঐ চিনি পাইছ সেই তাহানিতেই দেখা মইনা এইটো নন্দ এইজনী যশোদা আৰু ই সোণ কেনি গ'ল ইমান গধুৰ গোটেই চহৰখনে উঠাই নিছে নেকি ঐ খামতো দস্তুৰ মত খাম ঐ ডাইটি সেইবোৰ খাবলৈ নানি কি সজাই থবলৈ নিছে নেকি হা দে কথা ক'বলৈ আহে তাই ঐ যশোদা মুখখন আছে কাৰণে এনেকে সকলো সময়তে ছাগলীৰ দৰে লেপ লেপাই নাথাকিবি এই খাদ্যখন ঠিকে আছে কাৰণে হেল্থটো এইটো একদম ফিটিং হৈ আছে আৰে পেটটো নাথাকিলে মইতো একদম সলমান খান তই সলমান খান যদি ময়ো অসহ্য ৰায় ভালে হ'ব যা সিহঁতৰো মেৰেজ হোৱা নাছিল আমাৰো নহয় কিদু লাগিছিল তো সঁচাই ছাগলী দেই আই নামাৰা আৰু খাবি নেকি ক এই এইটো মোৰ পেটহে ধান থোৱা দুলি নহয় বুজিছ তই জানো চিনি পাইছ পাইছো কোন বাৰু আপোনাৰ সোণৰ মাক গাড়ীত উঠাৰ পৰা কেৱল সোণৰ কথা মইহে দেখা নাই কিয় সিটো ইয়াতে আছিলে কথাও পাতিছো কেতিয়ানো গ'ল গমেই নেপালো জানো সি কিয় তেনেকুৱা যা পেহেৰক চাহ দিবলৈ ক হ'ব এই কুৰা কম জুইনে মোৰতো সকলো আছে অথচ আজি কিমান দৰিদ্ৰ পু বোৱাৰীক তেতিয়াৰ সমাজৰ দোহাই দি গ্ৰহণ নকৰিলো কিন্তু এইটো মই এৰিব নোৱাৰো পুৰণি কথা পাগলি কি লাভ বাদ দিয়ক দিওঁ বুলি বাদ দিব পৰা হলে খুৰীদু চালক হ'ব দিয়া ও কণ্টিল দাইটি আহিল নহয় গম পাও পাইছো ভালেই হ'ল এবাৰ আমাৰ বিহুৰ দল আগতকৈ গপত যাব বুজিছ কিয় কলি আৰে মজবুত নাচনী এজনী পাই গলো তো দাইটি আকৌ দিবও লাগিব নহয় কিয় নিদিব গাঁওখনৰ ইজ্জতৰ কথা আছে তাতে সোণ থাকিবই যেতিয়া যাওঁ পোহৰা গৈ ঘৰ সোমাওগৈ বৰপিতাই 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 তই কিমান বাৰু কচোন কি মানুহ মানে নাতিনীও কানি যে ঘৰৰ ভিতৰত সোমাই ৰাখিছ আমি চিনাকি তিনাকি হ'ব নালাগে নেকি চিনাকি হ'বলৈ হলে সময়ত মানুহ বিচাৰিও পাব লাগে মনে মনে এনেকে পলাব নালাগে এতিয়া গৈ থোৱা দুখটো মোৰহে হ'ল চাহ ভালেই হ'ল চাহকাপ ককালেহে আনিছিলো একেই কথা বৰপিতাই তই ভাগ কৰি খালে বেয়া পাবি নেকি নাপাওঁ শুন ল চাহ কোনে বনাইছিল যশোদা বাইদেউ মইনে চহৰৰ ছোৱালীয়ে কিয় চহৰৰ বুলি কৈছ তাইতো এতিয়া গাঁৱৰহে আহিছে চহৰৰ গুণটো যাবলৈ সময় লাগিব নহয় অপেহি তহঁতে যে কৈ থাক শুন এইটোৱে নেকি কথাষাৰ বেকাকে সুধিলি যে একা বেকা বাদ দে হয়নে নহয় ক সুধিবলৈ কিটো আছে একদম খাটি শুন খাটি শুন চাবি দেই বোকা আছে কৰিবি আকৌ ঐ কি চাইছ কি হ'ল ছোৱালী দেখা নাই নেকি দেখিছো নতুনটো ফিটিং হয় বা নহয় আকৌ বৰপিতাই নাতিনি মিলিব বাকীবোৰ মিলিলেই হ'ল কি কয় এইটোৱে একো নকওঁ
এইবাৰ বহাগেহে জানে অ ছোৱালীহঁত কৈ থলো কিন্তু ঐ আমাৰ ইয়াত কিন্তু তুমি আপুনি নচলে সকলোৱে তই বুলিয়ে মাতে গম পাইছো ককাই প্ৰথমতে কতে অসুবিধা লাগিছিল এতিয়া ফৰাফৰ তই কৈ কিবা ভাল লাগে ঐ সেইফালে কলৈ যায় শুনতৰ ঘৰলৈ যাবি নেকি নাযাওঁ ব'লা গলে যাওঁ কন অ কন খেতি কেনেকুৱা আছে এতিয়া ঘনাই যাবি দে ল এবাৰ আমাৰ সমবাৰ পামৰ খেতি ভাল আছে শুন সেয়া কোনোবাই তোৰ বেয়া কথা কৈছে তই কেনেকৈ জানিলি আনে বেয়া কথা ক'লে বোলে সুদা মুখত চৰচৰণি খায় হয় নেকি মানুহে কয় দাঁত কামোৰ খালে মঙহ খাবলৈ উঠ কামোৰ খালে মিঠাই খাবলৈ আৰু মহৰ কামোৰ খালে কুঁহিয়াৰ খাবলৈ পায় ভাল হৈছে কৈ যা নকওঁ কিয় এইবোৰ মই কোৱা কথা নেকি মানুহে কোৱা কথা ঐ মানুহে আৰু কি কয় মানুহে কয় কোন ক আকৌ মানুহে কয় এই বহাগতে তোৰ আৰু মইনাৰ বিয়াখন পাতি পেলাব লাগিব ঐ আমি এইখন পথাৰতে সকলো ডেকা গাভৰু মিলি বিহু নাচো জানো এইবাৰতো তই আমাৰ লগত বিহু নাচিবি মই নাচিম বুলি কোনে ক'লে শুন দাই মই নাচিম নে নানাচিম সি ক'বলৈ ক'ত তাতে মই বিহু নাচিবলৈ জানিবও লাগিব তহঁতে ইয়াত কি কৰিছ কথা পাতি আছো হয়নে ঐ কি কথা পাতিছিলি বিহু নাচৰ কথা পিছে এই বোলে বিহু নাচিব নাজানে হয় নেকি ঐ বিহু নাচিবলৈ জানিব নালাগে নহয় বিহু নাচৰ মন এটা থাকিলেই হ'ল অৱশ্যে মনটো যদি চহৰৰ কৰবাৰ বন্ধকত থৈ আহিছে গাঁৱলীয়া ডেকাৰ লগত ক'ত বিহু মাৰিব পাৰিব কি তেলেকা তেলেকি কৈ চাব নালাগে ঐ বিহু নামত কি কৈছে শুনা নাই চাই মোলৈ খুলি জানে খাবা খোলা খুলি কৈ কৈ দিবা যদি ভালে পোৱা বেকা বেকি কৈ চাই মোলৈ খুলি জানে খাবা খোলা খুলি কৈ দিবা যদি ভালে পোৱা কিনো ভাবি আছা ৰৈ মনৰ বেথা মনত লৈ কিনো ভাবি আছা চিৰদিন নাথাকে চিৰদিন নাথাকে Jano
চিধা চিধি কৈ দিয়া বিয়া বহিবানে তোমাৰে ঘৰত কৈ জানৈ টোপোলা পেলামনে চিধা চিধিকে কৈ দিয়া বিয়া বহিবানে তোমাৰে ঘৰত কৈ জানৈ টোপোলা পেলামনে তোমাক জানো দিব বিহু মৰা ডেকালৈ তোমাক জানো দিব বিহু মৰা ডেকালৈ তাড়াতাড়ি কৰি দিবা ঘৰতে কথাটি চিনি নাপালো ইয়াৰ নহয় নেকি কাৰোবাৰ ঘৰত ফুৰিবলৈ আহিছে চাগে হলেও ইমান জোৰেৰে চলাব লাগে নে না না তই চিন্তা নকৰিবি কি বুলি ভাবিছ ঐ তই দিবিনে মই দিম তই দে মই দিলে বেছি হ'ব যা নতুন বেশ ধুনীয়াও ঠিকে আছে পিছে এখন গাঁও হয় চহৰ নহয় এইবোৰ পাইতাৰা দেখুৱালে বাইকল দুয়োটা চকা খুলি কাণ ফুলি কৰি পিন্ধাই পঠিয়াই দিম উপদেশৰ বাবে ধন্যবাদ উত্তৰটো দিব পাৰো কিন্তু নিদিও পেণ্ডিং থাকিল পিছত সুদে মূলে একেলগে উভতাই দিম আচলতে দিবই লাগিছিল হ'ব সেইটো ধৰা খাপ একো কৰিব নোৱাৰে বল তই কি লৰাও এফালে ওলাই গলে যে ঘৰলৈ আহিবলৈ মনতে নপৰে দুপৰীয়া গধূলি কেতিয়াবা গৰম ভাত খাই পাইছ অকলে থকা সময়ত মোক কি কি গালি পাৰিবি আঢ়াই থাকো নেকি মোৰ আৰু কাম নাই আৰু নহলে পাঠশালা স্কুলৰ ছাত্ৰে নেতা মুখস্থ দিয়াৰ দৰে সলসলেকৈ গালিব পাৰো কেনেকৈ কি কলি তাৰ মানে তই কব খুজিছ অকলে অকলে মই সেইবোৰ কথাকে ভাবি থাকো ঠিক আছে বোৱাৰী এজনী আনি দে তাই যি কৰে কৰিব মোৰ আৰু কবলৈ একো নাই তোৰ খং উঠিলেই বৰপিতাৰে আজি 4বাৰ মান খবৰ পঠিয়াইছে হয়তো আজিতো এবাৰো যোৱা নাই ৰ বৰপিতাৰ ওচৰৰ পৰা পাছত খাম এই ল'ৰাটোৰ পৰা আৰু মই নোৱাৰা হলো বৰপিতাই 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 নাই নন্দকাই নন্দকাই ইও নাই নেকি যশোদা বাইদেউ যশোদা বাইদেউ দুৱাৰ খিৰিকী খোলা অথচ মানুহৰ কোনো উমঘাম নাই কথা কি নিশ্চয় আছে তাৰমানে অকলে আছে সেইকাৰণে মাত দিয়া নাই লাই হালে জালে আবেলিৰ বতাহে লফাহালে জালে পাতেহে ঐ ৰাম নিমাতি কনে হয় ভিতৰত সোমাই থাকিব নালাগে মই আহিছিলো বুলি বৰপিতাক ক'লে হ'ল পাছত আকৌ আহিম দেখিছা মই ইফালে তেতুফালি মৰিছো ইফালে তাই ফুলদানি হৈ আছে কি আচৰিত বস্তু মই বস্তু নেকি ঘৰত অকলে আছো ভয় নালাগে নেকি
সৰুৰ পৰা চহৰত ডাঙৰ হোৱা ছোৱালী কলিজে মান সৰু নে ভয় কৰিব নালাগে বৰপিতাই গ'লে বনৰ বাঘেও ভয় কৰে মই যাওঁ ককাই বহিবলৈ কৈ গৈছে গাভৰু ছোৱালী অকলে অকলে থকা ঘৰ মই নবহো দেই আজি ঈশ্বৰ মোৰ ওপৰত সুপ্ৰসন্ন যেন পাইছো কি মিচিকি হাঁহি দেখা পালেতো হাঁহিবও নালাগে নে লাগে হাঁহি স্বাস্থ্যৰ কাৰণে ভাল মনৰ কাৰণে ভাল পাৰিলেতো জীৱনভৰ হাঁহিয়ে থাকিব লাগে ককাই হাঁহি থাকিবলৈ কৈ যোৱা নাই বহিবলৈহে কৈ গৈছে নহয় বহি থকা ভাল ঐ সোনকালে আহিবি আকৌ দেৰি নকৰিবি দেচোন দে তামোল এখন দে বহুত দিনেই হ'ল ভালকৈ জুতি লগাই এখন তামোল খাব পৰা খাবলৈ মানুহটো আহিবও লাগিব নহয় খোৱাৰ কথা কৈছ আৰু উশাহ ল'বলৈ টাইম নাই হয়নে দায়িত্ব অনবৰত থাকেই নহয় আজি নাই দেখিহে তাতে এইজনীয়ে একদম পুৰা চান্স লৈছে অনবৰত গাতে লাগি থাকে আৰু কিবা দিম নে কিয় নালাগে দে যাওঁ সেইজনী অকলে আছে নহয় আকৌ কিনো কৰি আছ পোৱাৰে কোন যশোদাৰ লগতে লাগি আহিছে নন্দ যশোদা নহয় মইনা ঘৰত অকলে আছে ভয় কৰিব পাৰে মই কিন্তু অকলে অকলে বহি থাকিব নোৱাৰো দেই মই আকৌ লগ এটা গোটাই দিওঁ ক'ৰ পৰা গোটাই কিয় দিব লাগিছে তই নিজে বহি থাকিলে দেখোন হয় ল'ৰাৰ লগত বহি চুপতি মাৰি থাকিম তাৰমানে আমি কথা পাতিলে চুপতি মৰাহে হয় ল মোৰ অকলে খোৱাৰ অভ্যাস নাই মই চাহ নাখাওঁ তেনে ময়ো নাখাওঁ নাখালে হ'বনে ইমান কষ্ট কৰি বনাইছো হয় নেকি বঢ়িয়া হৈছে একাপ চাহ কিন্তু বৰপিতাই খাব পাব লাগিছিলে কি চাইছ তোৰ হাতত একাপ চাহ খাবলৈ কপালত থাকিব লাগিব কিন্তু দেই বঢ়িয়া আছো মাৰ 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 কি হ'ল গোটেই নিমখ নিমখ মই মনেই কৰা নাই মই আকৌ চেনি চাহ বুলিহে খাই আছো তোৰ হাতৰ চাহকাপ এনেও মিঠা বৰ ভাল চাহ খালে তহঁতৰ চহৰৰ ছোৱালীয়ে মিঠা শুনো বেছিকৈ মিঠাই খালে পিছে ডায়েবেটিছ হয় সাৱধান ঐ মিঠাই আছে কিছুমান মিঠাই খালে ডায়েবেটিছ ভালহে হয় তোকো খম তোৰ হাতৰ চাহকাপ এনেও মিঠা মইনা কি হ'ল নুশুৱা নেকি টোপনি অহা নাই পেহী এইটো বয়সত এনেকুৱা হয় বুজিছ পেহী তোৰো হৈছিল নেকি হৈছিল যদিও মনত নাই শুই থাকো বহচোন বহ অলপ কথা পাতো ক কি কথা এই যে শুন নকওঁ দে তই আকৌ ভাবিবি মই সোণৰ কথাকে ভাবি আছো নাভাবো কিয় ভাবিম তইতো দিনটোত 10-12 বাৰ মানহে সোণৰ কথা সুধ সেয়া মই কৈছিলো নহয় ৰ ক কি কথা সুধিব খুজিছিলি নহয় মানে শুনে আচলতে কি কৰে শুন আচলতে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ ভাল চাকৰি পাইছিল জানো মাকক এৰি নগ'ল গাঁৱতে থাকি গ'ল শুনে চাগে মাকক বহুত ভাল পায় ন পেহী কাইলৈ শুনহঁতৰ ঘৰলৈ লৈ যাম শুনে মাকক কিমান ভাল পায় তই নিজে সুধিবি হ'ব এতিয়া শুই থাকো মইনা আকৌ কলৈ গ'ল সোণৰ কোঠাটো চাবলৈ গৈছে তহঁত আহিবি বুলি জানিও সি ঘৰত নাই কেতিয়া আহে কেতিয়া যায় কমকে নাপাওঁ
এজনী গোটাই দিলে ঠিক হৈ যাব তাকেইতো মনৰ মতন এজনী পাবও লাগিব নহয় চাহকাপ খাই ল মতা হলে তাতে খালোগৈ হয় একো নহয় দে ইয়াতে খা কি চাইছ তোক কিয় চালে কি হয়নো হ'বলৈ নাই বহুত কিবা কিবি হৈ গৈছে দুষ্ট কৰোবাৰ राही जुरा नहीं देवानी पड़ुआई राही जुरा नहीं देवानी फूली केते मते बुक फुलिया आवे गोरे धरे सुकुलुला फूली केते मते बुक फुलिया
পাবলৈ নাই পালো বিছনাখন যে ইমান ধুনীয়া দেখিয়ে লাগিছে মাকজনীও যে ইমান মৰম লগা ভাবিবই নোৱাৰি ল'ৰা মানুহৰ কোঠাও যে ইমান ধুনীয়া ভাবিলে কিবা লাগে তহঁতক যে কৈ ভুল কৰিলো নকলেওতো শান্তি নেপালি হয় বাপৰে আমি যে কিমান গৈছো পিছে সুন্দৰ কথাত কিন্তু আজিলৈকে এবাৰো সোমোৱা নাই দেই ঐ এই এদিন গৈ একেবাৰে সুন্দৰ বিছনাত তাকেইতো মানে মইনা চৰাই সজা বিচাৰি পাইছে এতিয়া পিছে সজাৰ গৰাকীৰ মন পোৱাৰহে কথা তহঁতে কিন্তু কোনোবাখিনি পালিগৈ দেই কথা ভাল নহব আচল কথা পেহীয়ে লগ ধৰাত গলো ইফাল সিফাল কৰোতে তাৰ কথাত সোমাই পৰিলো বাছ ইমানেই ইমানেই আৰু তহঁতে যি ভাবিছ সেয়া নহয় আৰু মই যে ইয়াত সদায় থাকিম তাৰ কি মানে আছে আচল কথা লুকুৱাব নালাগে এদিনটো গম পামেই গম পাবলৈ কিটো আছে একো নাইতো হ'ব দে কথা লুকুৱাব নালাগে তোৰ চকু মুখ দেখিয়ে সকলো গম পায় ইনে আমাৰ আগত যিয়ে নক ভিতৰি চাগে নে কি ক বোলো এনে এটা কথা আছে নহয় গা ধুই ভকতে গুৰু সেৱা কৰে ঐ ঘাটৈ সেৱা কৰে ঐ না মই সেৱা কৰো মোৰে শুনামোৱা ঐ কেনেকৈ অকলে লেকেচি ঠেকেচি জকাই বাও পদুমণি পুখুৰীতে পানী খাও আমুকি তামুকি ভুচুকি ঐ বিহুনো মাৰিবলৈ যা খোজকাঢ়ো এতিয়া এই সময়ত নৈপাৰ দেখিলে মানুহে কি বুলি ভাবিব নৈপাৰ কোন আছে চাবলৈ মানুহ ৰৈ আছে নেকি নাই তথাপি কোনোবাইতো দেখিব পাৰে দেখিলে কি হ'ব হয়তো একো নহলেও বহুত কিবা কিবি হৈ যাব পাৰে কি হ'ব বুজাই দে না 10জনে 10টা কথা ক'ব আকৌ ঐ মই সেইবোৰলে ভয় নকৰিবি তুই সাহসী ছোৱালীটো কথাই বেলেগ তই নহয় বহ মোৰ ওচৰত বহিবলৈ বেয়া পাওঁ নেকি নে কোনোবাই দেখিব বুলি ভয় কৰিছ তোক দেখোন আজি বেলেগ লাগিছে হৈছে কি তাৰমানে নবহ নাই বহি থাকিবলৈ ভালে লাগি দেচোন দেৰি হোৱাৰ কাৰণে কৈছো নালাগে যা শুনচোন বেয়া পালি নেকি লাষ্ট আছে কোনে ছোৱালীজনী কি হল একেবাৰে উধা ঢুকা আহিছ যে আজিও আহিছিল কোন সেইকেইটা কিয় আহি আছে মই ইনকুৱাৰী কৰিছো নহয় আমাৰ গাঁৱৰ কাৰো ঘৰলৈ সিহঁত নাহে কথাটো ভাবিবলগীয়া কি উদ্দেশ্যৰে সিহঁতে অহা যোৱা কৰিছে নাজানিলেও হ'ব দে সেইবোৰ পুৰণি কথা তই জানি কি কৰিবি কচোন বাৰু নন্দৰ সৰুতে আইবোপাই মৰিল দেউতাই লৈ আহিল আৰু সি থাকি গ'ল আৰু তই মোৰনো কথা আৰু কি কবি দেউতাকতো এনেকে অকলশৰে এৰিব নোৱাৰো এনেকৈয়ে থাকি গ'লো বাটে ঘাটে গাভৰু ছোৱালী চাই থকাতকৈ নন্দ ককাইটি দেখোন তোকেই বিয়া কৰাব পাৰে ধেত নাপায় কি ধেত নাপায় মই কিবা নাজানো বুলি ভাবিছ তোৰতো মন আছেই সিহে বোলে ধেত চুপ তাৰো মন নথকা নহয় কিন্তু সি ভয় কৰে কালৈ দেউতালৈ ককালৈ কিয় সেইবোৰ বহুত কথা তই জানিলে বেজাৰহে পাবি নেপাওঁ কচোন মোৰ মুখৰ পৰা এইবোৰ শুনিছো বুলি দেউতাই গম পালে মোৰ ফালে কিন্তু 12টা বজাব গম পাব কেনেকৈ মই কিবা ক'বলৈ যাম নেকি ৰ দেউতা ক'ত আছে মই চাই আহোঁ
কথা সিমানেই ইমান সৰু কথাতে দেউতাৰ অমতত তেনে কাম কৰাৰ বাবে দাদাবৌক ঘৰত ঠাই নিদিলে গতিকে কি হল একো হোৱা নাই কিবা এটা চিন্তা কৰি থকা যেন পাইছো তইতো চিন্তা কৰি আছ তোৰ মোৰ চিন্তা একে নহয় আই কিবা এটা সুধিম বুলি আহিছিলো সোধ আকৌ নেলাগে পাছত সুধিম এতিয়াই সোধচোন তই বেয়া নাপাওতো নেপাও কিয় বেয়া পাম সোধ তই বাৰু মা দেউতাক বেয়া পাইছিলি নেকি ককা নিজৰ সন্তানক কেতিয়াও বেয়া পাব নোৱাৰিও মইনা তেন্তে তই দেউতাক কিয় খেদি দিলি জাত পাতৰ মিল নথকা সত্ত্বেও দেউতাই মাক বিয়া কৰাইছিল কিন্তু সেইটো দুখতেই তই তোৰ আৰু কিবা সুধিব লগা আছে নেকি মা আৰু দেউতাই তোক বহুত শ্ৰদ্ধা ভক্তি কৰিছিল জানো ককা মৃত্যুৰ আগমুহূৰ্তলৈকে কেৱল মোক তোৰ কথাই কৈছিল সময়ে মানুহক বহুত কথাই উপলব্ধি কৰিবলৈ শিকায় মাৰ দেউতাৰক মই গ্ৰহণ নকৰিছিলো সেই সময়ত সেইটো শুদ্ধ সিদ্ধান্তই আছিল কিন্তু আজি এই সময়ত হয়তো ককা ময়ো যদি মা দেউতাৰ দৰেই তোৰ মতত তেনেকুৱা কিবা এটা কৰো মানে ময়ো যদি তেনেকৈ কাৰোবালৈ বিয়া হৈ যাওঁ মোকো চাগে তই মইনা তোৰ ওপৰত মোৰ বিশ্বাস আছে মই জানো তই তেনে কাম কেতিয়াও নকৰ মাৰ দেউতাৰে মোৰ মনত যি দুখ দিলে তই জানো তেনে দুখ মোক আকৌ দিব পাৰিবি সাহসী ছোৱালীটো কথাই পেলে তই নহয় বহ ঐ মোৰ ওচৰত বহিবলৈ বেয়া পাওঁ নেকি নে কোনোবাই দেখিব বুলি ভয় কৰিছ হৈছে কি তাৰমানে নবহ
না না বহি থাকিবলৈ ভালে লাগে দেচোন দেৰি হোৱাৰ কাৰণে কৈছো নালাগে যা এই খুচুন এই 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 তোৰ ওপৰত মোৰ বিশ্বাস আছে মই জানো তই তেনে কাম কেতিয়াও নকৰ মাৰ দেউতাৰে মোৰ মনত যি দুখ দিলে তই জানো তেনে দুখ মোক আকৌ দিব পাৰিবি নানকাই ঐ কি হ'ল আজি দেখোন একেবাৰে পুৱাই পুৱাই কথাও যে শুধৰা দেই ঐ আগতে এনেকুৱা সময় নাহো নেকি আহ কিন্তু এতিয়া যেনিবা আগতকৈ অলপ ঘনাই আহোঁ বেয়া পাইছে যদি নাহোঁ তেতিয়াহ'লে মই ভাল পোৱা বেয়া পোৱাত কি আহে যায় আনি নাপালেই হ'ল কিনো পাক লগোৱা কথাবোৰ কওঁ কথাত পাক লগোৱা নাই ঘৰখনতে কিবা পাক লাগিছে দুদিনমানৰ পৰা ঘৰখনত কিবা এটা হৈছে কি কিবা এটা হৈছে তই নাজান নেকি এই আমাকে চব জানিব লাগিব নেকি তোক দায়িত্ব নোকোৱাকৈ আছে মুঠতে সাংঘাতিক কিবা এটা হৈছে সাৱধান কিনো আমলে বল বগি থাকে ঐ পাৰে কাম নাই এই আছ তই চাচো মই তোৰ ওচৰলৈকে আহিছিলোঁ এই এই তোক কি সুধি আছো মই আৰে বতৰ গুমা কথাৰ তো পানো নাপা ঠিক নাই জখৰা বাইদেউ আজি তহঁতৰ ঘৰত কাৰোবাৰ মনৰ পৰত নে কিয় পেহিক চিঞৰিব নালাগে ঘৰত নাই পেহী ঘৰত নাই হওক মাতটো ওলাল যে তোৰ কিবা কথা আছিল কি হৈছে একেবাৰে পুলিচে জেৰা কৰি কৰিছে যে যি সুধিছো তাৰ উত্তৰ দে কি কথা আছিল ডাঙৰ কথা আছে কৈ যা কালিৰ পৰা যাবি কলৈ ৰিহাৰ্চেল লৈ ৰিহাৰ্চেল কিহৰ ৰিহাৰ্চেল বিহুলে আৰু কেইদিন আছে কালিৰ পৰা ৰিহাৰ্চেল আৰম্ভ মই গৈ কি কৰিম কি কৰিম মানে নহয় তই ধুতি গেঞ্জি পিন্ধি ঢোল বজাবি আৰু মই সেই মেখেলা চাদৰ পিন্ধি গগনা বজাম বিহু দলত ছোৱালী কি কাম তই নাজানো নেকি তই নাচিব লাগিব মই নাচিম বুলি তোক কোনে ক'লে কোনে ক'ব লাগে তই নাচিবি বুলি মইতো ধৰি লৈছো ধৰি ল'বলৈ তই কিবা মোৰ গাৰ্জেন নেকি ঐ তই কথাষাৰ বেলেগ ধৰণে কলিছে শুন তোৰ নাচিব মন আছে যদি যাবি নহ'লে নাযাবি কথা ইমানেই পলাব কিয় খুজিছ আৰু গাঁৱত এইবোৰ কি কথা ওলাইছে কথা ওলাইছে মোক ভাল পাওঁ বুলি কিয় কৈ ফুৰিছ কি আচৰিত হৈ দেখুৱাব নালাগে তেনে মনোভাৱ আছে যদি পাহৰি যাবি তই কিন্তু মিছা মিছি কৈ মনে মনে থাক তোক প্ৰথম দেখোঁতে চিনি পাইছিলো মাত্ৰ ককাই মৰম কৰাৰ কাৰণে তোক একো কোৱা নাছিল হয় নেকি তেতিয়ালৈকে আজি কলিছে কি কাৰণে সেইবোৰ জনাৰ কোনো দৰকাৰ নাই নাই নহয় আছে দৰকাৰ আছে নিশ্চয় ৰিবি কথাবোৰ আনে জনাটো মই নিবিচাৰো তোৰ আচলতে মতলব কি মতলব বুজা নাই কিন্তু তোৰ মতলব মই ঠিকেই বুজিছো কি বুজিছ তই মোক ভাল পোৱাৰ চলেৰে ককাৰ এই বিশাল সম্পত্তিৰ মালিক হোৱাৰ মতলব তই আকৌ এবাৰ কচোন এবাৰ কিয় হাজাৰ বাৰ কম তোৰ এই আশাই হৈ থাকিব কেতিয়াও পূৰণ নহয় মই অন্তত হ'বলৈ নিদিওঁ আৰু কিবা বাকী থাকিল যদি কৈ পেলা মই নকলেওতো তই বুজি নোপোৱাকৈ থকা নাই ঠিক আছে এতিয়া মই নিশ্চয় যাব পাৰোঁ এইখন ঘৰলৈ নহাকৈ থাকিলেই সুখী হ'ম ইমান দেৰি কৰিলি যে মোমাই ৰৈ ৰৈ গুচি গ'লগৈ মামা কিয় আহিছিল তোৰ বিয়া কথা পাতিবলৈ আকৌ মোৰ বিয়া মামাৰ আৰু কাম নাই নহয়
তাক মই ছোৱালী চাবলৈ কৈছো ছোৱালী চাই কি চাই থাকক মোক শুনাই নাথাকিবি কেতিয়াবা খং উঠিব বিহুৰ আখৰা আৰম্ভ কৰিছেনে কিয় কৰিছে হ'বলা কৰিছে বুজিছ নহ'লে সোণ নহাকে নাথাকে আখৰা আৰম্ভ কালিহে হৈছে কিন্তু সোণ নহাটো কেইবাদিনো হ'ল সি কিয় অহা নাই জাননে সেইটো সিহে জানিব খবৰ এটাতো কৰিব পাৰ খবৰ কৰিবলৈ শুনক লগ পাব লাগিব নহয় লগ পালেহে মইনা সোণ কিয় অহা নাই মই কেনেকে জানিম তোৰ লগত একো লগা নাইতো মোৰ লগত কিটো লাগিব মই তাৰ লগত তেনেকে কথা নাপাতোৱে ছোৱালীবোৰ গহীন হোৱাটো ভাল মুখৰ চুপতি মাৰি ফুৰাটো মই পছন্দ নকৰো হ'ব হ'ব আমি ঠিক টাইমতে গৈ পাম বাকী বাৰ থকাহে কথা শুন 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 কি হ'ল ডাইটে তোক মাতিছে এতিয়া নহয় পাছত আহিম বুলি কবি শুন ডাইটে মাতিছে বুলি জানিও তই আচৰিত হ'বলৈকে কি আছে মই কৈছো নহয় সাংঘাতিক কাম এটাত ব্যস্ত বুলি পাছত আহিম সি নাহিল কিবা কাম আছে বুলি কৈ গ'লগৈ তইনো ৰৈ আছ কিয় তয়ো যা বাপৰে ইমান গৰম উঠিছে তোৰ উঠা নাই সুন্দা আহি পালেহি তহঁতে ৰৈ আছো যে কোনো অহাই নাই কোনো অহা নাই মানে সময় ৰৈ থাকিব নেকি আৰম্ভ কৰ কি কৰি আছ মইতো ইহঁতক কৈ আছো সিহঁতহে ৰৈ আছে আৰু কোন কোন আহিবলৈ আছে মই না তাইতো আহিম বুলিয়ে কৈছিল দৰকাৰ নাই চাওঁ দে তাই নথকাত তহঁতে আগতে বিহু মাৰা নাছিলি নেকি সেয়া আহিছে কোন তহঁতে আৰম্ভ কৰচোন মই আহি আছো শুন 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 কি হ'ল গুচি আহিলি যে কাম আছে তই নহ'লে আখৰা হ'ব জানো কিয় নহ'ব তহঁতবোৰ এনেই আছ নেকি তোৰ হৈছে কিয় মন কৰিছো তই কিছু সলনি হৈছ হৈছো যদি হৈছো যা সেইটো মোৰহে কথা তহঁতৰ দৰকাৰ নাই নহয় তোৰ কাৰোবাৰ ওপৰত খং উঠি আছে খং নে কিব নাজানো মোক খুব বেয়াকৈ অপমান কৰা হৈছে কোনে কৰিছে তাক কেতিয়া নালাগে মই অকলে পাৰোঁ কিন্তু বহুত কথা চিন্তা কৰি মনে মনে আছো ঐ আখৰা নকৰিলি যে কাইলৈৰ পৰা কৰিম অকলে যাবিনে শুন যা এইক থৈ আকৈ হ'ব এইকণহে বাট অকলে পাৰিব আখৰা কৰ কোনোবা আহিব লগা আছিল নেকি ডাইটি সেই ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে নাহিল মই আকৌ কোনো নথকা অৱস্থাত কোনোবা গাভৰু ছোৱালী অহালে বাট চাই থকা বুলিহে ভাবিছিলো জখতা এনেকে কাটিং মাৰি মাৰি কথা নকবি দে কিন্তু কৈ দিছো দেউতা নথকা অৱস্থাত তইতো সদায় গাভৰু ছোৱালী চাবলৈ ওলাই যাৱ আজি যোৱা নাই কাৰণে সুধিছো চাম তো দস্তুৰ মত চাম হেৰ গাভৰু নাচাই তোৰ দৰে সেই বুঢ়ীজনীক চাম নেকি হ'ব দে নিজকে একেবাৰে 16 বছৰ ডেকাটো বুলি ভাবিছে লাজ নালাগে তোৰ লাজ নালাগে আইতা বুলি মাতিব লাগিছিল নামাতি পেহী বুলি মাতি আছোতো সেইটো কাৰণে নিজকে একদম গাভৰু বুলি ভাবিছ নিজৰ বেলিকা একা ককা বুলি মাতিব লাগিছিল ককা বুলি নামাতি ডাইটি বুলি মাতি আছোতো নিজকে একেবাৰে ডেকা বুলি ভাবি নাখাও তোৰ চাহ তই বেছি কৰি আছ যে মই নাচালে তোক কোনে চাব মোক কোনো চাব নালাগে কিন্তু মই তোক নাচালে তোক কোনে চাব তই থাকোতে আকৌ বেলেগে কিয় চাব লাগিছে
বাহিৰত মোকে দেখুৱাই যে বেলেগ গাভৰু ছোৱালী চাই ফুৰিলেও আচলতে যে তোৰ মনটো মোলৈকে আছে মই বুজি পাওঁ দে ঐ কথাষাৰ দেউতাক তই কবি নে মই কম আৰে তই কিয় কবি নন্দ ঐ নন্দ নকওঁ তই কবি গৈছো কিন্তু নন্দ ঐ নন্দ ক'ৰবাত যে কিবা এটা ঘটিছে সেইটো খাটাং নন্দ ঐ নন্দ তলে তলে ইমানবিলাক ঘটনা ঘটি আছে অথচ মোক জানিবলৈ দিয়া নাই নন্দ ক'ত মৰি থাকোগে নহয় মানে পিছফালে অথনি বা ইমান চিঞৰি আছো শুনে নাই শুনিছো কাৰণেতো আহিছো শুনক বিচাৰি আন তাৰ সৈতে জৰুৰী কথা আছে ঠিক আছে এইখন গজান বৰুৱাৰ ঘৰ হয়নে হয় কিন্তু তাৰমানে আপুনি গজান বড়ো হয় বহক আমি ইয়াত বহিবলৈ অহা নাই মাত্ৰ থিয় থিয় কেইটামান কথা কৈ যাবলৈ আহিছো কিয় বহিলৈতো ক'ব পাৰে মই তোৰ লগত কথা পাতিছো নেকি আজি আপুনি নৈৰ পৰা চাপৰিলৈ গৈছিল আজিয়েই নহয় প্ৰায়েই যাওঁ তাত বহিবলৈ খোজা মানুহখিনিক আঁতৰি যাবলৈ কৈ আহিছে কৈ আহিছো কিয় ক'ব কি অধিকাৰত ক'ব সেইখিনি আমাৰ মাটি ৰাইজে তাত বছৰৰ পিছত বছৰ ধৰি সমবায় খেতি কৰি আহিছে আপোনালোকৰ মাটি আছিল কিন্তু এতিয়া আমাৰ মাটি মই মানি নলওঁ আপোনাৰ মনা নমনাক লৈ চৰকাৰী হুকুম নিৰ্ভৰ নকৰে মাত্ৰ সকিয়াই দিবলৈ আহিলো যে ভৱিষ্যতে যেন এই মাটিখিনিক লৈ কোনো ধৰণৰ হুলস্থুল নকৰে আৰু কৰিলে কি কৰিবি এইবোৰ দাম চহৰত দেখুৱাবি চহৰত ইয়াত নহয় মোক চিনি পোৱা নাই তোক চিনি পোৱাৰ দৰকাৰ নাই এইখন চিনি পালেই হ'ল চৰকাৰৰ চিল মোহৰ মাৰা কাগজ চৰকাৰী কাগজ দেখুৱাইছ চাই ল'ম তোক কি চাওঁ আজিয়ে চাই ল হালোৱা এচাৰি চিনি পাওঁ হুলুঙা বিৰিয়া বাউকা নাম শুনিছ বেছি টেটি মেলি নপৰিবি ভালে ভালে ইয়াৰ পৰা যাগৈ নহ'লে ইয়াতে সজেৰা কৰি দেখিছ পিঠি ফাল ফাল কৰি পেলাম একেবাৰে যাগৈ দুনাই এইফালে মুখ নুঘূৰাবি ঘূৰালে তোৰ দেহৰ 200 হাড় গোটাই টোপোলা বান্ধি মাৰ বাপেৰলৈ পঠাই দিম যা চৰকাৰী অফিচে ঘূৰোতে দেৰি হৈ গ'ল ৰাখি থক শুন বাপেৰে মোক কিছুমান দায়িত্ব দি থৈ গৈছিল ভাবিছিলো দুদিনমান ৰম কিন্তু তোৰ মতি গতি মই ভাল দেখা নাই মাৰক লৈ গধূলি আহিবি কন তয়ো আহিবি সাক্ষী এজন থকাটো ভাল মই কিন্তু নাই গধূলি আহিবই লাগিব কথাবোৰ আজিয়েই ফয়ছলা কৰি পেলাম সঁচাই কৈছো তাত মই থাকিব লাগিছিল চবকে দেখুৱাই দিলোহেঁতেন বাপেকে হ'ব এতিয়া সেইবোৰ কথা থ বাৰু শুন এতিয়া আচল কথালৈ আহো ঐ থিয় হৈ থাকিলি যে হ'ব ইমানখিনি থিয় হৈ শুনিলো বাকীখিনিও পাৰিম কওক মোমায়েৰে আহি তোৰ বিয়াৰ কথা কৈছে তাক ছোৱালী চাবলৈ মানা কৰিছো তোৰ ছোৱালী ময়ে চাম বুলি কৈছো তোৰ কিবা আপত্তি আছে নেকি এইবোৰ কথা মাৰ লগত পাতিলে হ'ল মই কি কম আগতে নাছিল এতিয়া তোৰ মতামতৰ দৰকাৰ আছে কাৰণ তই এতিয়া আগৰ শুন হৈ থকা নাই বৰপিতাৰে ছোৱালী এজনী দেখুৱাইছে তোৰ পছন্দ হৈছে নে নাই বিয়া তইহে কৰাবি গতিকে তোৰ পছন্দ অপছন্দৰ কথা মোক লাগে শুন বৰপিতাৰে মইনাৰ কথা কৈছে কাৰ কথা কি হ'ল মইনা কেতিয়া চিনিয়ে নোপোৱা হলি না কি হ'ল একো নকলি যে মই প্ৰস্তাৱত মত দিব নোৱাৰো শুন বৰপিতাই তোৰ এইষাৰ কথা মই ৰাখিব নোৱাৰিম কিয় সেইবোৰ কথা মোক সুধি নাথাকিবি মোৰ কথাত মইনাক মই বিয়া নকৰোঁ
শুন অননকাই বহি বহিবলৈ অহা নাই ফয়চলা কৰিবলৈ আহিছো ফয়চলা তোৰ কি হৈছে কচোন তই দাইটিৰ মুখৰ আগত তেনেকে ক'ব পাৰিলি তোৰ অলপো বেয়া নালাগিল সঁচা কথা ক'বলৈ বেয়া কিয় লাগিব সঁচা কথা তহঁত গুচি অহাৰ পিছত ঘৰখনত কি হৈছে তাৰ খবৰ ৰাখিছ দাইটিয়ে কালিৰে পৰা মুখত একো এটা দিয়া নাই কাৰো মুখত এষাৰ মাত নাই দাইটিৰ মুখলৈ চাব নোৱাৰি তই এবাৰ দাইটিৰ কথা ভাবচোন দাইটিয়ে কালি মই বৰ দুৰ্ভগীয়া নন্দ নিজেতো নোৱাৰিলো আনকো সুখ দিব নোৱাৰিলো এইবোৰ আপুনি কি কৈছে দাইটি আমি সুখতে আছো সেই যে এদিন আহিলি মোৰ কাৰণে সকলো বাদ দি ৰৈ গলি যশোদাই মোৰ কষ্ট হয় বুলি গোটেই জীৱন কিন্তু তহঁতক মই কি দিলো মইনো আৰু কি বিচাৰিম সকলোৰে সুখীটো মোৰ সুখ মই বুজি পাওঁ সেইবাবেই সোণক সাৱটি লৈছিলো মই নাকো আদৰি আনিছিলো ভাবিছিলো হেৰুৱা আনন্দখিনি আকৌ ঘূৰাই পাম কিন্তু সোণে মোক ভুল বুজিলেও মই বৰ বেজাৰ পালো ইমান বেজাৰ মোৰ পৌৱাৰীক খেদি দিওঁতেও মই পোৱা নাছিলো তোক চাই দাইটিয়ে পুতেকৰ দুখ পাহৰি আছে তই দাইটিক আৰু দুখ নিদিবিও শুন মই বৰ সুখত আছো নহয় চবেই নিজৰ বুঢ়াই বুজি পায় শুন তোৰ আৰু মইনাৰ বিয়াখন আমি সকলোৱে বিচাৰিছো সকলোৱে বিচাৰিলো মই নিবিচাৰো কিয় সেই কিয়তো মই তহঁতক বুজাব নোৱাৰিম যি বুজা বুজি থাক ককা তই কালিৰে পৰা একেটা কথা কি ভাবি আছ আচলতে ভুলটো মোৰেই মইনা মই মোৰ ভুলটো শুধৰাব লাগিব ককা ভয়াটোৰ শিয়ালৰ দৰে লুকাই আছহি গাঁৱৰ বোলে সাহসী ডেকা ককাৰ সন্মুখত হলে ভিজা মেকুৰী তোৰ ইয়াত একো কাম নাই যাই পৰা মই অকলে যাবলৈ অহা নাই তোকো লৈ যাবলৈ আহিছো মোক লগ নালাগে মই সৰু ল'ৰা নহয় নহয় কামবোৰতো সৰু ল'ৰাৰ নিচিনাই হৈছে বাহ কি অভিমান কি কাৰণত মোক বিয়া নকৰ ককাক কৈ নিদিলি কিয় কোৱা হলে তোৰ কি হলহেঁতেন খবৰ ৰাখিছ মোলৈ তাৰমানে তোৰ মৰম আছে তোক ইয়াৰ পৰা যাবলৈ কৈছ না যা ঘৰলৈ যা নাযাওঁ কি কৰিবি কি কৰিম তোকতো সেইদিনাই ৰৈ গলি যে ক মোৰ সৰলতা সুযোগ লৈ বহুত অপমান কৰিছ তই হেঁপাহ নপলা আৰু আজি দেউতাক মোৰ মনত নাই তেজৰ সম্বন্ধ নাথাকিলে বৰপিতাই মোৰ সকলো সেই বৰপিতাক মই আঘাত দিছো মাক আঘাত দিছো নন্দকাৰী যশোদা বাইদেউক আঘাত দিছো লগৰ সমনীয়াবোৰক আঘাত দিছো সকলোৱে মোক আজি বেয়া পায় হ'ব কান্দি দেখুৱাব নালাগে চকু পানী বহুত দেখিছো যা যা ইয়াৰ পৰা তোৰতো দেউতাহে নাই মাতো আছে মোৰ মাও নাই দেউতাও নাই ককাৰ লগতহে আছো সেইটো কিবা নজনা কথা নেকি ককাই মা দেউতাক কিয় ঘৰৰ পৰা খেদি দিছিল তইতো নজনা নহয় জানো সেইবোৰ কথা মোক শুনাইছ কি কাক শুনাম যি শুনি ভাল পায় যাক শুনাই ভাল পাবি তাক কবি মোক নহয় যদি তোক শুনাব খোজো মই নুশুনো আৰু শুনিব নোখোজো তোৰ পৰা যাব নিচিনা যা বহুত অপমান সহ্য কৰিছো বহুত কষ্ট পাইছো মই কষ্ট ময়োতো কষ্ট পাইছো মই কিয় তেনেকে কৈছিলো এবাৰতো নুসুধিলি হ'ব কানি ৰঞ্জি কিব নালাগে মোৰ বুজিবলৈ বাকী নাই
নুবুজিবিতো বুজিবলৈ আকৌ এইটো লাগিব নহয় ঐ ছোৱালী তই কিন্তু বেছি বাঢ়ি গৈছ দেই ছোৱালী বুলি সহ্য নকৰিম কিন্তু কি কৰিবি আৰে এৰ বলছি নহয় এৰ ৰনা ভাল লাগিছে কোনোবাই দেখিলে কি হ'ব দেখিলে দেখক মই কিবা ভয় কৰিছো নেকি তই এটা মৰম লগা অকৰা ককাৰ মতলবটো আগতে জনা হলে তোক মই তেনেকে নকলোহেঁতেন নহয় তই বৰ সাংঘাতিক দেই গম পালিতো গতিকে সাৱধান তই কেৱল মোৰহে বুজিলি বুজিলো তই পিছে মোৰ মতলবটো ঠিকেই বুজিছিলি মানে বৰপিতাৰ সা সম্পত্তিৰ প্ৰতি মোৰ তিলমানো আশা নাছিল কিন্তু নাতিনীজনীলৈ হ'লে বৰ আশা আছিল দুষ্ট তই কিন্তু কম নহয় দেই ধৰিবি একো নহয় ধৰিবি আনিবৰ মনে যায় হে 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 যৌবন লগৰিয়ে হে 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 যৌবন লগৰিয়ে হে 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 পতাবনে জানো নাকি ধৰিবৰ মনে যায় হে 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 পুঠি খলি হনায়ে হে 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 পুঠি খলি হনায়ে হে 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 পাতিবনে জানো ফাঁচি ঐ আনিবৰ মনে যায় হে 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 যৌবন লগৰিয়ে হে 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 যৌবন লগৰিয়ে হে 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 পতাবনে জানো নাকি আয় রাম কোতেনো পাম হে জয় হরি কোনে দিব পাতি মোরে জীবনরে বিয়া মোর বন্ধু কব কোনে বারু পাতিব বিয়া ওই যাবলে মনে যায় হে 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 বিহু নাচি বলে হে 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 বিহু নাচি বলে হে 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 পিতায়ে দিয়ে মো বাধা ও পতাব মনে যায় হে 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 মরম লগা দেখা হে 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 মরম লগা দেখা হে 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 পাতি বলে জানো কথা যাবলে মনে যায় হে 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 বিহু নাচি বলে হে 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 বিহু নাচি বলে হে 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 পিতায়ে দিয়ে মো বাধা পতাব মনে যায় হে 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 মরম লগা দেখা হে 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 মরম লগা দেখা হে 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 পাতি বলে জানো কথা আয় রাম কেনে কই পাম হে জয় হরি কোনে কব আহি মোকে কৰাম বলি বিয়া মোর হকি হব কোনে বারু কৰাব বিয়া খাবলে মন যায় হে 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 সাপা হাজে বাতিয়ে হে 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 সাপা হাজে বাতিয়ে হে 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 হালপুর খামরি আহি এ সাবলে মন যায় হে 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 গাভরু দেহাতিয়ে হে 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 গাভরু দেহাতিয়ে হে 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 নিজানত কোনে রাতি খাবলে মনে যায় হে 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 সাপা হাজে বাতিয়ে হে 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 সাপা হাজে বাতিয়ে হে 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 হালপুর খামরি আহি ওই সাবলে মনে যায় হে 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 গাভরু দেহাতিয়ে হে 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 গাভরু দেহাতিয়ে হে 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 নিজানত কোনে রাতি আয় রাম
কেন পাওঁ